নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল, মোৰো ভাল। নীলাক্ষী ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আৰু থাম্বনেইলখন দেখিতো গম পাইছে ভিডিঅ'টো কিহৰ ওপৰত হ'ব লগা আছে। তেনেহ'লে ব'লক দেৰি নকৰি আজি কোনো ধৰণৰ ৰেচিপি ভিডিঅ' নহয় বা একো মানে মোৰ স্পেচিয়েল সাজ বুলি নাই, জাষ্ট ভাবি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। সদায় ভাবোঁ ভিডিঅ'টো কিবাৰ ওপৰত দিম বুলি বা কিহৰ পৰা আৰম্ভ কৰোঁ, গতিকে খেলি মেলি হয়। অকল মোৰেই নহয়, সকলোৰে খেলি মেলি হয়। সেইবাবে ভাবিলোঁ কি আজি এনেকৈ ৰৈ থকাতকৈ ভিডিঅ'টো আৰম্ভ কৰিলোঁ। কি হয় আজি দেখুৱাম। আজি বিশেষকৈ বিয়া এখনো আছে, বিয়াখন খাবলৈ যাম, গতিকে বিয়াখনৰ ভিডিঅ' আপোনালোকক দেখুৱাই থাকিম। দিনটো মোৰ লগত থাককচোন, আপোনালোকে মই আজি দিনটোত ক'ত ক'ত কি কৰি আছোঁ সেই সম্পূৰ্ণখিনি দেখুৱাই যাওঁ। আৰু এতিয়া যদিহে আপোনালোকে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে, তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, আৰু ভাল লাগে যদি লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ চাই থাকক। আৰু ৰাতিপুৱা চাহকাপৰ পৰা ভিডিঅ'টো আৰম্ভ হৈ গ'ল। আমি তিনিওটাই লগ লাগি বহি লৈ পাকঘৰতে এনেকৈ চাহ খালোঁ। দেহা কেনেকুৱা লাগিছে খাই? এফালে চোৱা মোৰ ফালে চোৱা। কেনেকুৱা লাগিছে খাই? কি খাইছা আজি? দেখুৱাই দিয়া, তুমি দেখুৱাই দিয়া। হ'ব দিয়া, এইখিনি এইটো পিঠা। আৰু আমাৰ ইয়াত দুপৰীয়া থালিখন ৰেডি হৈ গ'ল। ইফালে আছে ভাতকেৰেলা আলু ভাজি, মাছৰ এটা টাইপ সৰু মাছৰ আছিলে, সেইটো মূৰা দিছোঁ, পটল ফ্ৰাই, ভাতখিনি আৰু অলপমান ঔটেঙা আৰু মাছ দিয়া অলপ। গাইছ, এতিয়া আমি বিয়া খাবলৈ যাব লৈছোঁ। মোক কেনেকুৱা লাগিছে এবাৰ কমেণ্ট কৰি জনাব। বিয়া খাবলৈ যাওঁ, ঘৰৰ ওচৰতে দুপৰীয়া যে কৈছিলোঁ সেয়া। আৰু এতিয়া বিয়া ঘৰতহে গৈ লগ পাই আছোঁ। তেনেহ'লে ভিডিঅ'টো চাই থাকক। আৰু এয়া ফাইনেলি বিয়াঘৰ আহি পাই গ'লোঁ। বিয়াঘৰ এণ্ট্ৰি মাৰিছোঁ। দেখিছে আপোনালোকে কিমান সুন্দৰ হৈছে। মিষ্টাৰে পিছফালৰ পৰা কেমেৰাটো ধৰি আহিছে আৰু মই সুবিধাকণ পাই তাতে অলপমান ফটো উঠি ল'লোঁ আৰু লগতে অলপ দেখুৱাই দিলোঁ আপোনালোকক। চবেই ফটো তুলিয়ে আছে, কেনেকুৱা লাগিছে এবাৰ জনাই দিব। আৰু এয়া আহি পাই গ'লোঁ ওচৰৰ বৌকেইগৰাকীমান। বৌকেইগৰাকীক মাত দিলোঁ, হাই হেল্ল' কৰিলোঁ, কথাও পাতিলোঁ। এবাৰ কেমেৰাটো মিষ্টাৰে দেখুৱাই দিলে তেখেতলৈ। সেয়াই তেখেতে যাবগৈ লৈছে। মানে সন্ধিয়া যথেষ্টখিনি সময় হৈ গৈছে, যিহেতু 8টা বাজি গৈছে। দেৰিকৈ আহিছোঁ, ল'ৰা ছোৱালীৰ লগত আহিলে সুবিধা হয়, যিহেতু দেৰিকৈ আহিলে ভিৰটো কমি থাকে। সেইকাৰণে এয়া ওচৰৰ বৌৰ লগত কথাও পাতিলে মিষ্টাৰে। আৰু লগতে দৰা মাককো পালোঁ আৰু দৰা মাকৰ লগত খেলি গ'লোঁ। বাটতেই আছিল দৰাৰ মাক। এয়া হৈছে দৰাৰ মাক। বোৱাৰী পাই দৰাৰ মাকৰ একদম গা সাতখন আঠখন হৈ আছে। আৰু যি হ'লেও দৰাৰ মাকে ভিতৰলৈ লৈ গ'ল বহিবলৈ। আৰু এয়া ওচৰতে সকলো দৰা মাকে বহিব দিলে। পেণ্ডেল প্ৰায় খালীয়ে হৈছে, বহুত বেছি মানুহ নাই। যি হ'লেও পৰিৱেশটো খুব ঠাণ্ডা হৈ আছে, মানুহ বেছি নাই কাৰণে। এইফালে দৰা কইনাৰ লগত অলপ ফটো উঠি ল'লোঁ। আৰু এয়া অলপ বহিছোঁ, কফি চফি খালোঁ, খাই বহিছোঁ। আৰু সিফালে ছোৱালীয়ে পেণ্ডেলটো চাই আছে, ঝুমৰটো। বাছ সিমানেই, অলপ চলপ এনজয় কৰি আছে ছোৱালীয়েও। কাৰণ বেছি মানুহ হ'লে ল'ৰা ছোৱালীয়ে বেয়া পায়। সেয়েহে ধৰক কম মানুহ থকা অৱস্থাত যদি আহোঁ, তেতিয়া মানে অলপমান ভাল হয় আৰু ল'ৰা ছোৱালী লৈ বিশেষকৈ সুবিধা হয়। আৰু ময়োনো কি কৰি থাকিম, সেইকাৰণে ভাবিলোঁ আপোনালোকক এবাৰ ঝুমৰটোকে দেখাই দিওঁ। কিমান সুন্দৰ লাগিছে ন, ঝুমৰ লাইটটোৰ পৰা অকণমান দেখাই দিলোঁ। কইনা বহি আছে, মোবাইল টিপি টিপি বহি আছে। আমি বিয়া খাব আহিলোঁ। কেনেকুৱা লাগিছে? চাই থাকক ভিডিঅ'টো। ভাল লাগিলে? ভাল লাগিছে। লাইক কমেণ্ট হয়, শ্বেয়াৰ কৰিব। আৰু এতিয়া আমি বিয়াৰ ঘৰৰ পৰা আহি পাই গ'লোঁ। সময় যথেষ্টখিনি হৈ গ'ল। বিয়াৰ ঘৰত প্ৰায় 1.5 ঘণ্টামানে থাকিলোঁ। এতিয়া 9টা বাজিল। ঘৰ পালোঁ কাৰণ ৰাতিৰ সাঁজটো একেবাৰে বিয়া ঘৰতে খাই আহিলোঁ। কাৰণ সন্ধিয়া সময়ত গ'লে ৰাতিও নহয় বা দুপৰীয়াও নহয়, অসুবিধা হয়।
গতিকে সেইকাৰণে আৰু বিশেষকৈ চবতকৈ ডাঙৰ কথা যে আমি যদি ধৰক 6টা 5টা এনেকুৱাত যদি গুচি যাওঁ তেতিয়াহ'লে মানুহো বেছি ভিৰ হয়। বাচ্ছা থকাসকলে জানে মানুহ বেছি ভিৰ হ'লে অসুবিধা হয়। সেয়ে মই অকণমান দেৰি কৰি গ'লোঁ। ঘৰৰ কাষৰে বিয়া, তথাপিও মই আজি দেৰি কৰি গ'লোঁ। দেৰি কৰি যাওঁতে বহুতখিনি শান্তি পালোঁ। একচুৱেলি মানুহখিনিও অলপমান কমকৈ আছিলে, যাৰ বাবে চাইও ভাল পালোঁ আৰু আহিও ভাল পালোঁ। খুব সোনকালে হৈ গ'ল। তথাপিও অলপ সময় বহাৰ কাৰণে সময়টো অলপ বেছি হ'ল যেনিবা। যি হ'লেও শান্তিত বহিব পাৰিলোঁ। এতিয়া ভাবিছোঁ ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ, খুব বেছি দীঘলীয়া নকৰোঁ। ইমান সময় আপোনালোকে ভিডিঅ'টো চাই থকাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। আৰু যদিহে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, আৰু যদি ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব দেই। তেন্তে আজিলৈকে বাই বাই গাইজ।